कैसे हो? बढ़िया 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 ठीक ठाक। बाकी आप जुबिन दा को देखने के लिए आए हैं क्या? हाँ जी हाँ देखने आए हैं जुबिन क्या अभी रोकेंगे रोकेंगे अभी? हाँ अभी कहाँ जा रहे हैं? अभी हम लोग ऐसे घूम के उनके घर जाएंगे यहाँ पर। নমস্কাৰ, মই নৱজ্যোতি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আমি গৈ আছোঁ যে জুবিন দাৰ ওচৰলৈ। জুবিন দাক শেষবাৰৰ বাবে চাবলৈ গৈ আছোঁ আৰু আপোনালোকক দেখামগৈ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। আৰু বন্ধুসকল ফাইনেলি পালোঁ আহি। আমি প্ৰায় 2-3 কিলো বেছি হ'লেও কম নহ'ব। চ' তাৰ পৰাই গাড়ীৰ পূৰা লাইন হৈ আছে। ফাইনেলি আহি পালোঁ আহি অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প। আৰু এইফালে আহি পাই দেখিলোঁ পূৰা মানুহ পূৰা ভিৰ হৈ আছে আৰু জুবিন দাৰ লগে লগেতো পূৰা মানুহ ভিৰ হ'বই। অহাৰ লগে লগে এতিয়া বৰ্তমানে পূৰা ভিৰ হৈ আছে আৰু এনেকুৱা অনুভৱ হৈছে যে জুবিন দা আমি লাইভ শ্ব' চাবলৈ আহিছোঁ। জুবিন দা গান গাব, আমি চাম, সেনেকুৱা লাগি আছে। আৰু গাইজ এইফালে কি ক'ম আৰু ভালকৈ কথা নোলোৱা হৈ গৈছে। আৰু এতিয়া আহিছোঁ আমি সৰু সজাই ষ্টেডিয়ামলৈ আৰু জুবিন দাৰ শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি দিবলৈ আহিছোঁ। লাহে লাহে জুবিন দাৰ অনুৰাগী পূৰা মানে আহি আছে আৰু ভিৰ হৈ আছে পূৰা। আৰু জুবিন দাই নিজে কৈছিল, যেতিয়া জুবিন দা জীয়াই আছিল আৰু তেতিয়া তেওঁ নিজে কৈছিল যে মই যিদিনাখন মৰিম এই গানটো সকলোৱে গাব লাগিব, গোটেই অসমে গাব লাগিব। চ' এই গানটো এতিয়া বজাই থকা হৈছে আৰু বেলেগ গান একদম বজোৱা নাই, অকল মায়াবিনী গানটো বজোৱা হৈছে। আৰু বন্ধুসকল আমিতো এতিয়াহে বৰ্তমানে আহিছোঁ, এতিয়া আহি পাইছোঁহে ন। চ' আৰু বহুত অনুৰাগী, জুবিন দাৰ অনুৰাগী সিমান আগতীয়াকৈ আহি ৰৈ আছে। তেওঁলোকে কি খাইছে কি কৈছে তেওঁলোকে এইটো মেটাৰ নাই, তেওঁলোকে কষ্ট কৰি আছে, লঘোণত আছে। অনলি ইয়াত পানীখিনি বাহিৰে একোৱে নাই। বাট চাওক, সেয়া হৈছে জুবিন দাৰ অনুৰাগী। আৰু গম পাইছে আপোনালোকে অসমত সকলো দোকানে বন্ধ হৈ আছে আৰু তেওঁলোকে পানী খায় আৰু ঘৰৰ পৰা কিবা কিবি আনিছে যদি নাজানো সেইটো, কিন্তু জুবিন দাৰ বাবে, মাথো জুবিন দাৰ বাবে তেওঁলোকে এনেদৰে ভোকে পিয়াহে আছে। আৰু এয়া হৈছে সঁচা জুবিন দাৰ অনুৰাগী। চ' এতিয়া এখন গাড়ীৰ পৰা পাৰ হৈ আহিলোঁ, এতিয়া এখন গাড়ীত আছে আৰু এনেকুৱা ৰ'দ দিছে নহয়, গৰমত থাকিব মানে আকৌ মানুহৰ গৰমটো পূৰা প্লাছ হৈ গৈছে না। ফাইনেলি বন্ধুসকল সোমাব পাই গ'লোঁ ভিতৰত। আৰু এইফালে চাওক কেমেৰাটো জুম হৈ থাকিল অকণ। আৰু গাইজ ভাবিছিলোঁ আমি তাত পানী চানী, যিহেতু দোকানে বন্ধ ন, চ' পানী চানী ইমান তাত নাপামেই বুলি ভাবিছিলোঁ, কিন্তু ইয়াত আহি দেখিছোঁ যে পানী ইয়াত পূৰা একদম এভেইলেবল। খালি ধৰি লওক বেলেগ ধৰি লওক খোৱা বস্তু নাপাবি, একো বস্তু নাপাবি, দোকান যিহেতু সকলো বন্ধ হৈ আছে। অনলি ইয়াত পানীখিনি বাহিৰে আৰু একো নাপাব। চ' এতিয়া ফাইনেলি আমি ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু জুবিন দাক কোনখিনিত জুবিন দাক ৰখাব সেইখিনি ঠাইটো আপোনালোকক দেখাই আছোঁ।
অনুৰাগী চাওক কিমান কিমান দূৰৰ পৰা আহিছে পূৰা একদম ইহঁতে বাৰু কিমান সোনকালে আহিলে আমিতো এতিয়াহে আহি পাইছোঁ ন তেওঁলোকে বাৰু কিমান সোনকালে আহি পালে চব এনেকৈ বহি আছে গোটেই পূৰা এনেকৈ লাইনে বহি আছে পূৰা সৰুৰ পৰা ধৰি বয়সস্থলৈ একদম পূৰা মানুহ পূৰা ভিৰ জুবিন দাক চাগে ইয়াতে আনিব এইটো মঞ্চতে চাগে জুবিন দাক আনিব চ' এতিয়া মানুহ লাহে লাহে পূৰা বাঢ়ি বাঢ়ি গৈ আছে জুবিন দাক চাগে ইয়াতে আনিব আৰু গাইজ এইফালে মই এইখিনিত থাকোঁতে প্ৰায় দুজন লৈ যোৱা দেখিছোঁ মেডিকেললৈ জুবিন দা অনুৰাগী কিবা হৈছিল চাগে এয়া মাথো সম্ভৱ অনলি জুবিন দাৰ কাৰণে আৰু এইফালে কেমেৰা পূৰা ফুল ফিটিং পূৰা মানুহ ফুল একদম ইয়াত খালী হৈ আছে কিন্তু ওপৰত পূৰা ফুল গাইজ ভাবিছিলোঁ তাতহে মানুহ আছে বুলি কিন্তু ইয়াতো গোটেই মানুহ পূৰা ইয়াতো খালী আছে কিন্তু তথাপিও মানে বহুত আছে আৰু গাইজ আমি যিহেতু একো খোৱা নাছিলোঁ আৰু মই কৈছিলোঁ মই যোৱা নিশাৰ পৰা একো খোৱা নাছিলোঁ সেয়েহে এতিয়া বাহিৰত ওলাই আহিছিলোঁ বাহিৰত অৱস্থা এয়া এতিয়া বাহিৰত মানে বুট খাবলৈ আহিছিলোঁ আৰু গাইজ মুঠতে আজি মানুহ প্ৰায় 20 লাখমান হ'বই চাগে বেছি হ'লেও চাগে কম নহ'ব এইফালে পূৰা ভিৰ তালৈ আৰু এইটো চাইডে চাওক আৰু আপোনালোকক সেই ভিতৰতো দেখাইছোঁ কিমান মানুহ আছে আৰু জুবিন দা গাড়ীখনৰ লগতো পূৰা বহুত মানুহ আহি আছে পূৰা আজি পূৰা নধৰা হৈ যাবগৈ কিমান সময় লাগে ঠিক নাই কাইলৈ পৰা ইয়াৰ পৰা বেছি দূৰ নহয় কিন্তু তাৰ পৰা লগে লগে গাড়ী মানুহ বহুত আহি আছে চ' দেখা পাওঁ নে নাপাওঁ ঠিক নাই কিন্তু তথাপিও আহিছোঁ আৰু দাদা ক'ৰ পৰা আহিছোঁ মই নগা পাইছোঁ নগাঁৱৰ পৰা আহিছোঁ আৰু কালি ৰাতি আহা অঁ কিমান সময় পালে ৰাতিটো ইয়াতে আছোঁ ৰাতিৰো আছে ইয়াতে আছোঁ খোৱা বোৱা য'ত পাতে খালোঁ অঁ দাদাই এইফালে পূৰা যোৱাকালি আহিছে আৰু ৰাতি ইয়াতে আছে তেখেতে এতিয়ালৈকে আছে এয়া হৈছে জুবিন দা অনুৰাগী তো জুবিন দাৰ বিষয়ে কি ক'ব অলপ কিবা এটা জুবিন দাৰ মাজত নাই বেয়া লাগিছে আৰু তেওঁ পৃথিৱীৰ পৰা নাই কিন্তু আমাৰ অন্তৰত সদায় থাকিব আৰু সদায় আছে তো জয় জয় ফাইনেলি এইফালে ধুনীয়াকৈ খাবতো কি হ'ল ফাইনেলি এইফালে ধুনীয়াকৈ এতিয়া বুট খাবলৈ আহিলোঁ এতিয়া ধুনীয়াকৈ বুট চুট খাই লওঁ বুট খাই গৈ এতিয়া আকৌ ভিতৰত যাম আৰু বুট খাই গৈ যাব ওলাওঁতে এইফালে আমাৰ বি বয়সক দেখা পালোঁ बढ़िया ठीक ठाक बाकी आप जुबिन को देखने के लिए आए क्या हाँ जी हाँ देखते हैं जुबिन क्या अभी रुकेगा अभी हाँ अभी कहाँ जा रहे हैं अभी हम लोग ऐसे घूम के उनके घर जाएंगे यहाँ पर आने वाला है वो हाँ यहाँ पर आने वाला है रात हो जाएगा तो भी खोल दो प्लीज हाँ रात हो जाएगा भाई साहब थैंक यू जुबिन के लिए कुछ थोड़ा जुबिन को तो मैं कभी मिलने की कोशिश की थी पर कभी मिल नहीं पाया एंड देन अभी इसके लिए लास्ट टाइम के लिए मैं आए हूँ यहाँ पे मिलने के लिए एंड अभी तक तो उनका लास्ट भी नहीं देखा एंड उसके जो एम्बुलेंस है तो मैं इमोशनल यहाँ आके हुआ है जितना इमोशनल घर में थे तो यहाँ आके ज़्यादा हो गया लोग इतना इमोशनल है कि उनको देख के लिटरली मेरे आंखों से भी आंसू आ रहा है एंड मैं जुबिन दा के लिए यही कहना चाहूँगा कि जुबिन दा जहाँ भी रहो जैसे भी रहो वो खुश रहे कोई धर्म नहीं है उसकी कोई धर्म नहीं है उसकी कोई जात नहीं है इसलिए जुबिन दा मेरा फेवरेट है और हमेशा रहेगा थैंक यू जय जुबिन दा जय जुबिन दा थैंक यू ভাই লোক আশা কৰা নাছিলোঁ তো কনফাৰ্ম মানে মই অলপ চাই লৈছিলোঁ তাৰপিছত কনফাৰ্ম হয় নে নহয় মই ভাবি লৈছিলোঁ তাৰপিছতহে গম পাইছোঁ যে বি বয়স হয় বুলি চ' আপোনালোকক দেখাব পালোঁ তো কি ক'ব আৰু তেখেতেও চাব আহিছে তেখেতে এনেকৈ ঘূৰি কিনে যাব ঘূৰি কিনে ডাইৰেক্ট তেখেতে কাহিলীপাৰাত যাম বুলি কৈছে চ' কাহিলীপাৰাত ডাইৰেক্ট ঘৰত যাম বুলি কৈছে চ' আমি ইয়াত এতিয়া ৰখি আছোঁ কাহিলীপাৰাত এতিয়া জুবিন দাক লৈ গৈছে তাৰ জুবিন দা কাহিলীপাৰাৰ পৰা কিমান সময় লাগে ঠিক নাই এতিয়া নাজানো এতিয়া আমি ৰাতিপুৱা
7:30 বজাত আহিলোঁ এতিয়া বৰ্তমান 12:57 হৈছে 57 হৈছে চ' এটাই বাজিব এতিয়া তাৰপিছত আমি এতিয়া ঘৰৰ পৰা এতিয়া বুট চুট আমি তিয়াই আনিছিলোঁ নাই সেই বুটকেইটাকে খাই কিনে এতিয়া আছোঁ আৰু ৰাতিপুৱা আহোঁতে চাহ খাই আছিলোঁ তাৰপিছত ৰুটি 2টা খাই আছিলোঁ তেনেকৈ আছোঁ কিন্তু জুবিন দা এতিয়ালৈকে আহি পোৱা নাই আৰু জুবিন দাৰ পিছত ইমানেই অনুৰাগী আহি আছে যে মানে একো কি ক'ম আৰু তাৰ পৰা পূৰা লাখ লাখ মানুহ তাৰ পৰা আহি আছে আৰু ইয়াতো ভিতৰত সোমাই আছে ষ্টেডিয়ামত সৰু খাই দিছোঁ কিন্তু আশাটো মানে কি হ'ব ঠিক নাই জুবিন দাক মাত্ৰ এবাৰ দেখিছোঁ মই মৰিগাঁৱত দেখিছোঁ আৰু এতিয়া জুবিন দাক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে এতিয়া শেষবাৰৰ বাবে আহিছোঁ চ' এতিয়ালৈকে আহিয়ে পোৱা নাই তেখেত কিমান সময় লাগে ঠিক নাই ফাইনেলি আমাৰ মাজত জুবিন দা আহিল আৰু বহুত অপেক্ষাৰ পিছত এয়া আমাৰ মাজত জুবিন দা আৰু বহুত জুবিন দা অনুৰাগী ভিৰৰ মাজত আপোনালোকক এয়া দেখাই দিছোঁ দূৰৰ পৰা আৰু কিজনী ওচৰত গৈ আছোঁ ওচৰত পাওঁ নে নাপাওঁ ঠিক নাই চ' দূৰৰ পৰা দেখাই দিছোঁ আৰু গাইজ কথা এটা কওঁ আপোনালোকক সকলোকে কিন্তু ভুললৈ ক্ষমা কৰিব জুবিন দাক ভগৱানৰ ইমানখিনি সাহস নাছিল যে আমাৰ অসমৰ পৰা আমাৰ জুবিন দাক লৈ যাবলৈ ভগৱানৰ কিন্তু কি ক'ম আৰু ভগৱানে সেই সুযোগটো বিচাৰিলে সেই সুযোগটো লৈ আমাৰ মাজৰ পৰা এই পৃথিৱীৰ পৰা আমাৰ জুবিন দাক একেবাৰে লৈ গ'ল ক'বলৈ ভাষা নাই আৰু তেওঁ অনুৰাগী আপোনালোকে মোৰ ভিডিঅ'টোতে হওক বা বেলেগৰ ভিডিঅ'তে হওক আপোনালোকে দেখিছেই কিমান অনুৰাগী আছে তেওঁৰ আৰু জুবিন দাক আপোনালোকে কেতিয়াও নাপাহৰিব আৰু মইতো কেতিয়াও নাপাহৰোঁ মই যেতিয়ালৈ জীয়াই থাকিম তেতিয়ালৈ মই জুবিন দাক ইয়াত ৰাখিম আৰু আশা কৰোঁ আপোনালোকৰ সকলোৰে ঘৰে ঘৰে জুবিন দাৰ ফটো এখন হ'লেও থৈ দিয়ক আৰু সদায় যাতে তেওঁক আপোনালোকে ভগৱানৰ দৰে তেওঁক ধূপ ধূনা জ্বলাই সদায় যাতে তেওঁক যাতে প্ৰাৰ্থনা কৰে তেওঁৰ আত্মা যাতে ভালে কুশলে থাকক আৰু আশা কৰোঁ প্ৰতিখন জিলাতেই তেওঁৰ এটা এটাকৈ প্ৰতিমূৰ্তি বনাওক বাকী ইমানে আছিলে আৰু আপোনালোকৰ এই ভিডিঅ'টো ইমানতে সামৰিলোঁ আৰু চ' আজিৰ ভিডিঅ'টো ইমানে আছিলে জয় হিন্দ জয় অসম জয় জুবিন দা চ' আজিলৈ বাই বাই মিছ ইউ জুবিন দা লাভ ইউ ছ' মাছ ফৰ এভাৰ লাভ ইউ জুবিন দা